Hello everyone, welcome to my channel Only Study. আশা কৰোঁ আপোনালোক সকলোবোৰ ভালে আছে। আজি মই আপোনালোকৰ লগত ক্লাছ 10 ৰ প্ৰথম লেসনটি ষ্টাৰ্ট কৰিব ওলাইছোঁ। প্ৰথম লেসনটিৰ নাম হৈছে A Letter to God, অথৰ হৈছে G.L. Fontes। লেসনটো ষ্টাৰ্ট কৰাৰ আগতে বিফৰ ইউ ৰিড যিখিনি দিয়া আছে সেইখিনি পঢ়ি লওঁ। Lenso is a farmer who writes a letter to God when his crops are ruined, asking for 100 pesos. Thus Lenso's letter reads God. Does God send him the money? Think what your answers to these questions would be, and guess how the story continues before you begin to read it. এই চেপ্টাৰটোৰ মেইন কেৰেক্টাৰ হৈছে লেন্সো। তেওঁ এজন কৃষক আছিল। তেওঁ কি কৰিছিল, ভগৱানলৈ চিঠি লিখিছিল। তেওঁ ক্ৰপছবোৰ যেতিয়া ডেষ্ট্ৰয় হৈ গৈছিল, ধ্বংস হৈ গৈছিল, তেওঁ ভগৱানক 100 পেছছ বিচাৰি পেলাই ভগৱানলৈ চিঠি লিখিছিল। আৰু কি হৈছে যে ডাজ লেন্সোছ লেটাৰ ৰিডছ গড, লেন্সৰ চিঠিখন ভগৱানে পালেনে বা পাবনে? ডাজ গড চেণ্ড হিম দি মানি, ভগৱানে তেওঁক পইচা পঠাবনে? থিংক what your answers to these questions would be, and guess how the story continues before you begin to read it. আৰু কি কৈছে, think what your answers to these questions, এই প্ৰশ্নবোৰৰ উত্তৰ কি হ'ব ভাবিব দিছে, and guess কৰিব দিছে যে how the story continues, কেনেকৈ কণ্টিনিউ হৈ থাকে before you begin to read it, তুমি এইটো পাঠটো পঢ়াৰ আগতে সেইখিনি কি কৰিব দিছে ভাবিব দিছে। The house, the only one in the entire valley, sat on the crest of a low hill. লেন্সৰ ঘৰটোৰ কথা কৈছে, ক'ত অৱস্থিত? The entire valley sat on the crest of a low hill. Crest মানে হৈছে top of a hill, crest of a low hill, এখন চাপৰ পাহাৰখনৰ একেবাৰে ওপৰত, অৰ্থাৎ শিখৰত, পাহাৰৰ একেবাৰে শিখৰত তেওঁৰ ঘৰটো অৱস্থিত, লেন্সৰ ঘৰটো। From the height one could see the river. আৰু কি হৈছে যে from this height one could see the river, আৰু মানুহে তাৰ পৰা কি চাব পাৰে, নদীখন দেখা পোৱা যায়, তাৰ পৰা নদীখন চাব পাৰে। And the field of ripe corn dotted with the flowers that always promised a good harvest. আৰু যিখন ripe corn সেইখনো চাব পাৰে। আৰু সেই তাত কি হয়, খেতি বা শস্যবোৰ বা গুড হাৰ্ভেষ্ট হয়, খুব ভাল খেতি হয়। That always promised a good harvest. The only thing the earth needed was a downpour, or at least a shower. কি হৈছিল, কি দৰকাৰ আছিল তাত? অলপ ডাউনপ'ৰ মানে অলপ বৰষুণৰ, খুব হেভি বৰষুণৰ, or at least a shower. Throughout the morning, Lenso, who knew his fields intimately, had done nothing else but see the sky towards the northeast. কি কৰিছিল, এদিন মৰ্ণিং কি কৰিছিল লেন্সোৱে, যিয়ে নিজৰ কৰ্ণফিল্ডখনৰ বিষয়ে খুব ভালকৈ জানে, যিহেতুকে তেওঁ সেইখনত প্ৰতি বছৰ খেতি কৰে। এজন কৃষকে যেতিয়া এখন পথাৰত খেতি কৰে, তেওঁ সেই মাটিখিনিৰ বিষয়ে, সেই শস্যখিনিৰ বিষয়ে খুব ভালকৈ জানে। had done nothing else, কি কৰিছিল, তেওঁ একো কৰা নাছিল, but see the sky towards the northeast, আকাশখনলৈ চাই আছিল, উত্তৰ পূব দিশৰ ফালে। Now we were really going to get some water, women. এটা কনভাৰচেশ্যন চলি আছিল লেন্সো আৰু তেওঁৰ ৱাইফৰ মাজত। কি কৈছিল লেন্সোৱে, Now we were really going to get some water, আমি কি কৰিব, অলপ পানী পোৱাৰ সম্ভাৱনা আছে, তাৰ মানে কি বৰষুণৰ সম্ভাৱনা আছে। The women who has preparing supper মানে হৈছে ডিনাৰ, তেওঁ কি কৰি আছিল, ডিনাৰ প্ৰিপেয়াৰ কৰি আছিল, ৰাতিৰ আহাৰ। তেওঁ ৰিপ্লাইড কৰিছিল, Yes, God willing, ভগৱানে যদি ইচ্ছা কৰে হয়তো হ'বও পাৰে। The older boys were working in the field, কি কৰিছিল, তেওঁৰ ডাঙৰ ল'ৰাকেইটাই ফিল্ডত কাম কৰি আছিল। While the smaller ones were playing near the house until the women called to them all. আৰু সৰুটোৱে কি কৰিছিল, খেলি আছিল ঘৰৰ কাষতে, মাকে তেওঁলোকক মতালৈকে women called to them all
কাম ফৰ ডিনাৰলৈ মতাৰ আগলৈকে খেলি আছিলে। It was during the meal that just as Lanso had predicted, Lanso কি predict কৰিছিল, big drops of rain began to fall. In the northeast, huge mountains of clouds could be seen approaching. The air was fresh and sweet. The man went out for no other reason than to have the pleasure of feeling the rain on his body. In the northeast, huge mountains of clouds. কি কৈছিল নৰ্থ ইষ্ট ছাইডটোত কি হৈছিলে ক্লাউডছ কুড বি চিন এপ্ৰ'চিং ডাৱৰবোৰ দেখা গৈছিলে দি এয়াৰ ৱাজ ফ্ৰেছ আৰু কি আছিলে এয়াৰটো খুব ফ্ৰেছ আৰু চুইট আছিলে দি মেন ৱেণ্ট আউট ফৰ ন' আদাৰ ৰিজন দেন টু হেভ দি প্লেজাৰ অফ ফিলিং দি ৰেইন অন হিজ বডি তেওঁ কি কৰিছিলে ঘৰৰ পৰা বাহিৰলৈ আহি বৰষুণখিনিক তেওঁ কি কৰিছিল ফিল কৰিছিল এণ্ড when he returned he exclaimed আৰু যেতিয়া তেওঁ ঘূৰি আহিছিল তেওঁ কি কৈছিল these aren't raindrops falling from the sky এইবোৰ কি বৰষুণৰ টোপাল নহয় they are new coins সেইবোৰ কি new coins নতুন coins the big drops are 10 cent pieces and the little ones are 5 কি কৈছিল যিবিলাক বৰষুণৰ ডাঙৰ টোপাল সেইবিলাক 10 cent পিচেছৰ লগত তুলনা কৰিছিল আৰু সৰুবিলাকক 5 cent pieces with a satisfied expression he regarded the field of ripe corn with its flowers draped in a curtain of rain কি হৈছিল বৰষুণে আৱৰি থকা যিখিনি তেওঁৰ কৰ্ণ আছিলে সেইখিনিক তেওঁ কি কৰিছিল ছেটিছফাইড এক্সপ্ৰেশ্যনেৰে তেওঁ মানে খুব সন্তোষজনকভাৱে কি কৰিছিল গ্ৰীট কৰিছিল বাট ছাডেনলি আ ষ্ট্ৰং ৱাইণ্ড বিগেন টু ব্ল' তেতিয়া কি হৈছিলে হঠাতে এজাক ডাঙৰ বতাহ বৈছিলে এণ্ড along with the rain very large hailstones began to fall আৰু কি হৈছিল বৰষুণৰ লগত খুব ডাঙৰ শিল বৰষুণ হৈছিল আৰু this truly did resemble new silver coins আৰু সেইবোৰক কিহৰ লগত তুলনা কৰিছে silver coins the boys exposing themselves to the rain ran out to collect the frozen pearls আৰু কি কৰিছিল তেওঁ ল'ৰাবোৰে বাহিৰলৈ ওলাই আহি যে বৰষুণৰ পৰা শিল বৰষুণ বা বৰফৰ টুকুৰাবোৰক কালেক্ট কৰিছিল ইটছ ৰিয়েলি গেটিং বেড নাও কি কৈছে এতিয়া এইটো কি হৈছে পৰিস্থিতিটো বেছি বেয়া হৈ গৈছে এক্সক্লেইম দি মেন লেন্সয়ে কৈছিলে আই হোপ ইট পাছেছ কুইকলি মই আশা কৰোঁ এইটো সোনকালে শেষ হৈ যাওক ইট ডিড নট পাছ কুইকলি কিন্তু কি হৈছিলে সোনকালে সেই ধুমুহা কিবা শিল বৰষুণ সোনকালে শেষ হোৱা নাছিল For an hour, the hail rained on the house, the garden, the hillside, the cornfield, on the whole valley. The field was white as if covered with salt. ফিল্ডখন কেনেকুৱা হৈ গৈছিল বগা হৈ গৈছিল as if covered with salt যেনিবা ফিল্ডখনত কি কৰা হৈছিল নিমখেৰেহে ঢাক খাই থকা নিচিনা দেখা গৈছিল খুব বগা দেখা গৈছিলে Not a leaf remained on the trees কি হৈছিলে গছবোৰত এটাও পাত নাইকিয়া হৈ গৈছিল যিহেতু ইমান হেভি হেলষ্টৰ্মবোৰ পৰিছে গতিকে পাতবোৰ কি হৈছিল সৰি গৈছিল দি কৰ্ণ ৱাজ টোটেলি ডেষ্ট্ৰয়ড আৰু খেতিবোৰ কি হৈছিল টোটেলি ডেষ্ট্ৰয়ড একেবাৰে ধ্বংস হৈ গৈছিল দি ফ্লাৱাৰ্ছ ৱেৰ গন ফ্ৰম দি প্লাণ্টছ আৰু সেই প্লাণ্টছবোৰত যিবোৰ ফুল ফুলি আছিল সেইবোৰো কি হৈছিলে সৰি গৈছিল লেন্সছ soul was filled with sadness আৰু লেন্সৰ অন্তৰাত্মা কি হৈছিলে দুখেৰে ভৰি পৰিছিল when the storm had passed he stood in the middle of the field and said to his sons a plague of locusts would have left more than this তাৰমানে কি কৈছিলে যে
when the storm had passed, যেতিয়া কি হৈছিলে ষ্টৰ্মবোৰ শেষ হৈছিলে, সেই সময়তে তেওঁ কি হৈছে কৰ্ণফিল্ডৰ মাজত ৰখি পেলাই তেওঁৰ পুত্ৰক কৈছিল, তেওঁৰ ল'ৰাকেইটাক কৈছিল যে এ প্লেগ অফ লকটাছ উড হেভ লেফ্ট মোৰ দেন দিছ। তাৰমানে এইটো কি লকটাছ এটা কি হৈছিলে ইনচেক্ট হুইচ ফ্লাই ইন বিগ স্ৱাৰ্মছ এণ্ড ডেষ্ট্ৰয় ক্ৰপছ, যিবোৰ ফৰিঙৰ নিচিনা এটা বস্তু যিয়ে কি এটা গ্ৰুপত আহি যদি ধ্বংস কৰিলেহেঁতেন খেতিখিনি, তেতিয়াহ'লেও ইমানখিনি ধ্বংস নহ'লহেঁতেন যিমানখিনি ধুমুহাই ধ্বংস কৰি থৈ গ'ল। দি হেইল হেজ লেফ্ট নাথিং, কি কৰিছে হেইলবোৰে কি কৰিলে একোৱেই নাৰাখিলে, চব ধ্বংস কৰিলে। দিছ ইয়েৰ উই উইল হেভ ন' কৰ্ণ, তাৰমানে এই বছৰ আমাৰ শস্য আৰু শেষ নাই আৰু। ডেট নাইট ৱাজ ছৰ'ফুল ওৱান, আৰু সেই ৰাতিটো খুব দুখেৰে ভৰা ৰাতি আছিলে। অল আৰ ৱৰ্ক ফৰ নাথিং, আমি কৰা সেই কষ্টবোৰ শূন্য হৈ গ'ল, একো নাইকিয়া হৈ গ'ল। দেজ ন' ওৱান হু কেন হেল্প আছ, তাত কি হ'ল কোনো নাই যে আমাক, কোনোবা ইয়াত কোনো নাই যে আমাক সহায় কৰিব। উই উইল অল গ' হাংগ্ৰি দিছ ইয়াৰ, আমি সকলো এই বছৰ কি হ'ব লাগিব অনাহাৰে থাকিব লাগিব। বাট ইন দি হাৰ্টছ অফ অল হু লিভড ইন দি solitary house in the middle of the valley there was a single hope, help from God। solitary house তাৰমানে কি অকলশৰীয়া ঘৰ, যিহেতু সেই ভেলীটোত অকল লেন্সোহে আছিল, নেইবাৰ্ছ বুলিবলৈ কোনো নাছিল, গতিকে কি হৈছে তাত বেলেগ হোপ নাছিল এক্সেপ্ট গড, ভগৱানৰ বাহিৰে কোনো সহায় কৰোঁতা তেওঁলোকৰ নাছিল। ডোণ্ট বি ছ' আপছেট ইভেন though this seems like a total loss, কি কৰিছিল তেওঁ লেন্সয়ে কৈছিলে যে তেওঁৰ পুত্ৰ পত্নীক কৈছিল যে কি ইমান দুখ নকৰিবা। ৰিমেম্বাৰ ন' ওৱান ডাইজ অফ হাংগাৰ, কি কৈছে মনত ৰাখিবা ভোকত কোনো নমৰে। ডেটছ ৱাই দে চে ন' ওৱান ডাইজ অফ হাংগাৰ, সেইকাৰণে কি কয় যে ভোকত কোনো নমৰে। all through the night Lenso thought only of his one hope, the help of God, whose eyes as he had been instructed see everything, even what is deep in one's conscience। তাৰমানে কি কৈছে যে সেই ৰাতি কি কৰিছিল লেন্সোৱে এটাই আশা কৰিছিল ভগৱানৰ পৰা, যোনে কি হয় ভগৱানে আমাক বাহিৰখন দেখা পাই মানুহে হয়তো নুবুজিবও পাৰে যে আমাৰ মাজত কি চলি আছে, কি ভাবি আছোঁ, কিন্তু ভগৱান এনেকুৱা হয় যে আমাৰ মনৰ মাজত কি হৈ আছে, আমাৰ অন্তৰৰ গভীৰতাৰ যিখিনি কথা সেইখিনিও ভগৱানে জানে। সেইকাৰণে তেওঁ কি কৰিছিল যে ভগৱানে তেওঁক হেল্প কৰিব বুলি তেওঁ আশা কৰিছিল। আমাৰ অন্তৰাত্মাই কি ভাবিছে কি বিচাৰিছে সেইখিনি কি ভগৱানে বুজি পায়। লেন্সো ৱাজ এন অক্স অফ অ মেন, তেওঁ কি কৈছিলে এজন অক্স অফ অ মেন বুলি কোৱা হৈছে। ৱৰ্কিং লাইক এন এনিমেল ইন দি ফিল্ডছ, তেওঁ কি কৰিছিল এজন জন্তুৰ দৰে তেওঁ কষ্ট কৰিছিল, কাম কৰিছিল ফিল্ডখনত, হাৰ্ড ৱৰ্ক কৰিছিল। বাট ষ্টিল হি নিউ হাউ টু ৰাইট, কিন্তু তথাপিও তেওঁ ইমানখিনি লিটাৰেট আছিল যে তেওঁ লিখিব জানে। দি ফলোৱিং ছানডে at daybreak he began to write a letter which he himself would carry to town and place in the mail. It was nothing less than a letter to God, তেওঁ কি কৰিছিলে ভগৱানলৈ এখন চিঠি লিখিছিলে। God he wrote, তেওঁ কি লিখিছিল ভগৱান, if you don't help me, যদি আপুনি আমাক সহায় নকৰে, my family and I will go hungry this year, তেতিয়াহ'লে কি হ'ব আমি অনাহাৰে কটাব লাগিব এই বছৰটো। I need 100 pesos in order to sow my field again and to live until the crops comes because the hailstorm ... তাৰপিছত কি হ'ল তেওঁ কৈছে যে যদি আপুনি আমাক সহায় নকৰে তেন্তে মই আৰু মোৰ ফেমিলিয়ে কি হ'ব লাগিব এই বছৰটো অনাহাৰে কটাব লাগিব। মোক কি লাগে 100 pesos লাগে, যেতিয়ালৈকে মই আকৌ খেতিখিনি কৰোঁ তেতিয়ালৈকে চলিবৰ কাৰণে মোক 100 pesos দৰকাৰ হৈছে। He wrote to God,
অন দি এনভেলপটোত তেওঁ কি লিখিছিল যিটো এড্ৰেছৰ জেগাত লিখিছিল টু গড ভগৱানৰ এড্ৰেছটো টু গড বুলি দিছে পুট দি লেটাৰ ইনচাইড এণ্ড ষ্টিল ট্ৰাবল ৱেন টু টাউন তেওঁ কি কৰিছিল তথাপিও ডিষ্টাৰ্ব হৈ আছিল আৰু তেওঁ ক'ত গৈছিল টাউনত এট দি পোষ্ট অফিচত গৈছিল হি প্লেচড আ ষ্টাম্প অন দি লেটাৰ এণ্ড ড্ৰপড ইনটু দি মেইল বক্স আৰু তেওঁ কি কৰিছিল ষ্টাম্প কৰি মেইল বক্সত দি দিছিলে One of the employees, who was a postman and also helped at the post office, কি হৈছিলে এজন এমপ্লয় তেওঁ কি আছিলে পোষ্টমেনো আছিল আৰু কি কৰিছিল পোষ্ট অফিচত হেল্প কৰিছিল went to his বছৰ ওচৰত আহিলে আৰু কি কৰিলে laughing heartily and showed him দি লেটাৰ টু গড আৰু তেওঁ কি কৰিছিল খুব হাঁহি পেলাই তেওঁৰ বছক সেই ভগৱানৰ লিখা চিঠিখন দেখাইছিল এনভেলপটো দেখাইছিল নেভাৰ ইন হিজ কেৰিয়াৰ এজ এ পোষ্টমেন had he known that address তাৰপিছত কি কৈছে যে তেওঁৰ এই পোষ্টমেনৰ কেৰিয়াৰত তেওঁ কেতিয়াও ভগৱানৰ এড্ৰেছ দেখা নাছিল দি পোষ্ট মাষ্টাৰ আ ফেট মানে শকত আৰু কি আছিলে এমিয়েবল খুব মানে ফ্ৰেণ্ডলি টাইপ আছিলে ফেলো অলছ' ব্ৰক আউট লাফিং তেওঁ কি কৰিলে হাঁহি দিলে যিহেতুকে আমি এতিয়া লেন্সৰ বিষয়ে পঢ়ি আছোঁ আমি অলপ তেওঁ ইম'শ্যনবিলাকৰ লগত এটেচ হৈছোঁ গতিকে আমি হাঁহা নাই কিন্তু যিহেতুকে এজন পোষ্ট মাষ্টাৰে প্ৰথমবাৰৰ বাবে দেখিছে তেওঁ এটা নৰ্মেল কথা কোনোবাই হাঁহি ওলাইও যাব পাৰে বাট almost immediately he turned serious and tapping the letter on his desk commented what fate I wish I had the fate of the man who wrote this letter starting up a correspondence with God তাৰপিছত কি কৰিছিল হাঁহিছিল যদিও তেওঁ পটককৈ কি কৰিলে চিৰিয়াছ হৈ গ'ল আৰু তেওঁ কৈছে যে কি বিশ্বাস ভগৱানৰ ওপৰত যে সেই কথাত ভগৱানলৈ কোনোবাই চিঠি কিমান বিশ্বাস হ'লে ভগৱানলৈ মানুহে কি চিঠি লিখিব পাৰে চ' ইন অৰ্ডাৰ নট টু শ্বেক দি ৰাইটাৰ্ছ ফেইথ ইন গড দি পোষ্ট মাষ্টাৰ কেম আপ উইথ এন আইডিয়া আনচাৰ টু দ্য লেটাৰ তেওঁ কি কৰিলে যে ৰাইটাৰজনৰ অৰ্থাৎ লেন্সৰ বিশ্বাস ভংগ নকৰিবৰ কাৰণে তেওঁ এটা আইডিয়া কৰিলে যে তেওঁ ভাবিলে যে আনচাৰ দি লেটাৰখনৰ কি কৰিব ৰিপ্লাই কৰিব তেওঁ বাট ৱেন হি অপেনড ইট কিন্তু যেতিয়া তেওঁ সেইখন খুলিলে ইট ৱাজ এভিডেণ্ট ডেট টু আনচাৰ ইট হি নিডেড ছামথিং মোৰ দেন গুড উইল ইংক এণ্ড পেপাৰ তেওঁ কি কৈছিলে যেতিয়া তেওঁ চিঠিখন খুলি চাওঁতে কি হৈছিলে গুড উইল বা শুভ ইচ্ছা বা ভাল ইচ্ছা ইংক আৰু পেপাৰৰ কৈও মানে যে কিবা ভাল থাকিব পাৰে বাট হি ষ্টাক টু হিজ ৰেজুলেশ্যন হি আস্কড ফৰ মানি ফ্ৰম হিজ এমপ্লয়ী কিন্তু তেওঁ যিহেতু ঠিক কৰি ল'লে যে তেওঁ সেইখন ৰিপ্লাই কৰিব আনচাৰ দিব গতিকে তেওঁ কেতিয়াও ৰৈ যোৱা নাছিল যে পইচা বিচাৰিছে গতিকে বাদ দিয়া আনচাৰ নকৰোঁ ৰিপ্লাই নকৰোঁ তেওঁ সেইটো ভবা নাছিলে হি আস্কড মানি ফৰ লয়জ He himself gave part of his salary and several friends of his were obliged to give something for an act of charity আৰু কি কৰিছিলে তেওঁ এমপ্লয়বিলাকক পইচা খুজিছিলে আৰু তেওঁ নিজৰ চেলেৰিৰ পৰাও দিছিল It was impossible for him to gather the 100 pesos তাৰমানে কি 100 pesos বহুত এটা এমাউণ্ট আছিলে বহুত এটা এমাউণ্ট আছিল গতিকে এইটো দিয়াটো ইমান ইজি নহয় চ' হি ৱাজ এবল টু চেণ্ড দ্য ফৰ্মাৰ অনলি আ লিটল মোৰ দেন হাফ 100 পেচছৰ হাফ হ'ব 50 পেচছ তাতকৈ অলপ বেছি তেওঁ দিব পাৰিছিল হি পুট দি মানি ইন এন এনভেলপ এড্ৰেছ টু লেন্সো এণ্ড উইথ ইট আ লেটাৰ কণ্টেইনিং অনলি আ ছিংগল ৱৰ্ড এজ আ ছিগনেচাৰ গড তাৰপিছত তেওঁ পইচাটো দি পেলাই কি কৰিলে এনভেলপটোত
লেন্সলৈ এড্ৰেছ কৰি পেলাই তেওঁ এটা ছিগনেচাৰ কৰিছিল গড বুলি পেলাই। The following Sunday, Lenzo came a bit earlier than usual to ask if there was a letter for him. It was the postman himself who handed the letter to him, while the postmaster, experiencing the contentment of a man who has performed a good deed, looked on from his office. তাৰপিছত কি কৈছিল দি ফলোয়িং ছানডে তেওঁ কি কৈছিল এটা ছানডে লিখিছিল আৰু এসপ্তাহ পাছত আকৌ আহি পেলাই কি কৰিছিল পোষ্ট অফিচত আহিছিল আৰু তেওঁ দেখি পেলাই পোষ্টমেনজনে কি কৰিলে সেই চিঠিখন তেওঁ নিজেই হেণ্ড অভাৰ কৰিলে আৰু যিজন পোষ্ট মাষ্টাৰ আছিল তেওঁ কি কৰিছিল যে কিবা এটা ভাল কৰিছিল সেইটো যিটো ছেটিছফেকশ্যন কণ্টেণ্টমেণ্ট যিটো সন্তোষ তেওঁ পাবৰ কাৰণে কি কৰিছিল চাই আছিল Lenzo showed not the slightest surprise on seeing the money. কি কৰিছিল লেন্সোৱে সেইখন খুলি চাই পেলাই ছাৰপ্ৰাইজ হোৱা নাছিল such was his confidence but he became angry when he counted the money. তাৰপিছত কি কৰিছিল যেতিয়া তেওঁ সেইখন খুলি পেলাই পইচাখিনি গণি চাইছিল তেতিয়া তেওঁ কি খং উঠিছিল কিন্তু এজন নৰ্মেল মানুহ হ'লে কি হ'ব যে আমি কাৰোবাৰ ভগৱানলৈ নহয় ধৰা NGO বা কোনোবা মানুহক হেল্প বিচাৰি যদি আমি চিঠি লিখোঁ তাৰপিছত যদি ৰিপ্লাই আহে লগতে পইচাও আহে আমি বহুত মানে এক্সাইটেড হৈ যাম আচৰিত হৈ যাম বা মানে আচৰিত হৈ যাম নহয় জানো কিন্তু লেন্সোৱে আচৰিত হোৱা নাছিল বৰঞ্চ তেওঁ খংহে উঠিছিল যে 100 পেছছ বিচাৰিছিলোঁ কিন্তু কি হ'ল লেটছ সি God could not have made a mistake. ভগৱানে কি ভুল কৰিব নোৱাৰে nor could he have denied Lenzo what he had requested আৰু কি নুই নকৰে বা ডিনাই নকৰে immediately Lenzo went up to the window to ask for paper and ink তাৰপিছত কি কৰিলে এখন উইণ্ডোৰ কাষত আহি তেওঁ কি বিচাৰিলে পেপাৰ আৰু ইংক বিচাৰিলে on the public writing table আৰু পাব্লিকে লিখা টেবুল পাব্লিকে লিখিবৰ কাৰণে যিখন টেবুল থাকে তাত গৈ পেলাই গ'ল he started writing আৰু কি কৰিলে লিখা ষ্টাৰ্ট কৰিলে with much wrinkling of his brow তো কি কৰিলে আমি যে এইটো চেলাউৰি দি পেলাই কি কৰে যে খং উঠিলে এক্সপ্ৰেশ্যনবিলাক দিয়ে ন বুজি পোৱা যায় তেওঁ তেনেকুৱা এক্সপ্ৰেশ্যনেৰে মানে কি কৰিছে express caused by the effort he had to make to express his ideas কি কৰিছিল নিজৰ খংবোৰ নিজৰ যিবোৰ অভিযোগ আছিলে সেইবোৰ কি কৰিছিল এক্সপ্ৰেছ কৰিছিল লিখি গৈছিল when he finished he went to the window to buy a stamp which he licked and then affixed to তাৰপিছত কি কৰিছিল যেতিয়া তেওঁ লিখি হৈছিল তেওঁ উইণ্ডোৰ কাষত আকৌ এটা বেলেগ এখন উইণ্ডোৰ কাষত আহি পেলাই এটা ষ্টাম্প ল'লে আৰু কি কৰিলে লিক কৰিলে আৰু এনভেলপৰ লগত ফিক্স কৰি উইথ আ ব্লো অফ হিজ ফিষ্ট তাৰপিছত কি কৰিলে দি দিলে দি moment the letter fell into the mailbox the postmaster went to open it তাৰপিছত পোষ্টমাষ্টাৰটোৱে চাবৰ কাৰণে মানে পুৰা কিবা লিখিছে তেওঁ চাবৰ কাৰণে খুব আগ্ৰহী হৈ আছিল গতিকে তেওঁ চিঠিখন খুলি চালে ইট সেড গড কি লিখা আছে ভগৱান অফ দি মানি ডেট আই আস্কড ফৰ কি কৰিছিল only 70 pesos reached me মই বিচৰা পইচাৰ পৰা মাত্ৰ 70 পেছছহে মই পাইছোঁ send me the rest বাকি থকা পইচাখিনি মোক দিয়া since I need it very much কি হৈছে মোক এই পইচাখিনি খুব বেছি প্ৰয়োজন but don't send it to me through the mail because the post office employees are a bunch of crooks Lenzo তাৰপিছত কি কৈছে যে পইচাটো কিন্তু মোক মেইল কৰি নিদিবা মেইলৰ যোগে নিদিব যিহেতু কি পোষ্ট অফিচৰ যিবিলাক কৰ্মচাৰী এমপ্লয়ী সেইবিলাক কি হয় তুমি দিয়া হয়তো তেওঁ মানে লেন্সই ভাবিছিল যে ভগৱানে দিয়া পইচাটো তেওঁলোকে আধা ৰাখি পেলাই
লেন্সক দিছে, গতিকে যে পোষ্ট অফিচৰ যোগেৰে তেওঁক দিব কোৱা নাই, বেলেগ কিবা থ্ৰু দি তেওঁ দিব দিছে। আচ্ছা, তো কাহিনীটোৰ পৰা এইটোৱে বুজা গ'ল যে মানুহৰ ভগৱানৰ ওপৰত কিমান বিশ্বাস থাকে, আৰু পোষ্ট মাষ্টাৰজনেও সেই বিশ্বাস ভাঙিব নালাগক বা ভংগ নহওক বুলি পেলাই তেওঁক পইচাখিনি কালেক্ট কৰি দিলে। কিন্তু লেন্সই ভাবিছিল যে পোষ্ট অফিচৰ কৰ্মচাৰীবিলাকে তেওঁৰ লগত বিশ্বাসঘাতক কৰিছে। চ' তেওঁ আকৌ এখন চিঠি লিখি পেলাই ভগৱানক যিখিনি বাকী আছিল সেই বাকীখিনি পূৰাই দিব ক'লে। অ'কে, এইটোৱে আজিৰ লেচনটো। ইমানখিনিয়ে, আশা কৰোঁ চাই পেলাই ভাল পালে। কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু কুৱেশ্যন আনচাৰবোৰ আহি আছে, আপোনালোকে যদি কমেণ্ট কৰে তেতিয়া মোৰ বেছি ভাল লাগে। অ'কে, থেংকছ ফৰ ৱাচিং।